নমস্কাৰ জেভিছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ ৱেলকাম টু জেভিছ কালেকশ্যন আজি মই ধুনীয়া পাট সোণৰ গহনাৰ ছেট লৈ আহিছোঁ হয় ট্ৰেডিশ্যনেল অসমীয়া গহনা ইমান ধুনীয়া গহনাবোৰ আপোনালোকে চালেই আপোনালোকৰো পচন্দ হ'ব আৰু নতুন ডিজাইনৰ নতুন গহনা লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব তেতিয়া আপোনালোকৰ পচন্দ হ'বই আপোনালোকৰ আৰু এই গহনাবোৰ বৰপেটাত বনোৱা হয় আৰু ৰন্থলীত বনোৱা হয় আৰু অসমীয়া ট্ৰেডিশ্যনেল গহনাবোৰৰ বেছটো হৈছে ৰূপৰ ওপৰত বেছ কৰি কৰা হয় গোটেই ফ্ৰেমটো ৰূপেৰে বনাই লোৱা হয় আৰু তাৰ পিছত মীনা আৰু ষ্ট'ন লগোৱা হয় বৰপেটাৰ গহনাবিলাকত ৰূপেৰে বেছটো বনাই লোৱাৰ পিছত তাত মীনা কৰি পিছত গ'ল্ড পলিছ কৰা হয় আৰু ৰন্থলীত যিবোৰ গহনা বনোৱা হয় তাত ৰূপৰ ওপৰত গোটেই ফ্ৰেমটো গহনাৰ ফ্ৰেমটো বনাই লৈ ৰূপেৰে গোটেই গহনাৰ ফ্ৰেমটো বনাই লৈ তাত ষ্ট'ন বা পাথৰ লগাই আৰু তাৰ পিছত সোণটো একদম পাতলকৈ পিটি তাক পেষ্ট কৰি লগাই দিয়া হয় তেনেকৈয়ে ৰন্থলীৰ গহনাখিনি বনোৱা হয় আৰু এইখিনি কাম একদম এইখিনিয়ে একেবাৰে ট্ৰেডিশ্যনেল অসমীয়া গহনা এইটো চাওক বৰপেটীয়া গহনা এই গহনাখিনিত ৰূপৰ ওপৰত মীনা কৰা হৈছে গ'ল্ড পলিছ কৰা নাই এনেকৈয়ে ৰাখিছে কাৰণ এনেকৈ আজিকালি ট্ৰেণ্ডত আছে আজিকালি মানুহে এনেকৈয়ে বিচাৰে বহুতে এনেকৈ বিচাৰে আৰু পিন্ধিবলৈও খুব ধুনীয়া গহনাখিনি সেইকাৰণে তেওঁলোকে এইখিনি গহনা এনেকৈয়ে ৰাখিছে আৰু এইটো গাগৰি ছেট এইটো দুগদুগীৰ ছেট এই ছেটবোৰ আপোনালোকৰ গোটেইখিনি ৰূপেৰে বনাই লৈছে তাৰপিছত ষ্ট'ন লগাই পেলাই সোণপাত লগোৱা হৈছে এই গহনাখিনি ৰেডি কৰিবৰ কাৰণে আমাৰ কাৰিকৰসকলৰ খুব কষ্ট হয় কাৰণ এই গোটেই গহনাখিনিয়ে হেণ্ডমেড গহনা কোনো ধৰণৰ মেচিনত এইবোৰ গহনা বনোৱা নহয় তেওঁলোকে খুব কষ্ট কৰি হাতেৰে এই গহনাখিনি আপোনালোকৰ কাৰণে ৰেডি কৰে গতিকে তেওঁলোকৰ কষ্টৰ মূল্যখিনিও আমি দিবই লাগে তেনেকৈ মই ভাবোঁ আপোনালোকে কি ভাবে আপোনালোকে জনাবচোন এই ছেটটো চাওক কিমান ধুনীয়া আৰু এইটো হৈছে ৰিয়েল ষ্ট'নত বনোৱা এই ৰিয়েল ষ্ট'নত বনোৱা গহনাবোৰৰ উজ্জ্বলতাই বেলেগ হয় মই আগৰ ভিডিঅ'টোত কৈছোঁৱেই আৰু ৰিয়েল ষ্ট'নবোৰ একদম ডালিম গুটিটোৰ দৰে হয় ইমান ধুনীয়া হয় নহয় কালাৰটো আৰু খুব উজ্জ্বল হয় ষ্ট'নটোৰ উজ্জ্বলতাই গহনাৰো উজ্জ্বলতা বৃদ্ধি কৰে আৰু এয়া হৈছে থুৰীয়া মই মাল্টি কালাৰৰ থুৰীয়া লৈ আহিছোঁ আপোনালোকক যেনেকৈয়ে লাগে তেনেকৈয়ে বনাই দিয়া যাব আপোনালোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক আৰু যিবিধ গহনাই পচন্দ হৈছে মোৰ নাম্বাৰটোতো শ্লেছ হৈয়ে আছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰি দিব এইটো এটা হেণ্ডচৰাইৰ কাণফুলি আৰু লকেটৰ ছেট এইটো অৰ্ডাৰ আছিলে মোৰ আহি পাইছে গতিকে মই আপোনালোকক দেখুৱাইছোঁ এনেকৈ আপোনালোকে অৰ্ডাৰ দিব পাৰে আৰু এইটো হৈছে হেণ্ডচৰাই গলপতাৰ ছেট ইয়াৰ লগত আঙুঠি এটা আছে চ' আপোনালোকৰ যিটোৱে পচন্দ হৈছে সেইটো হোৱাটছআপত মোক দিব আৰু পে'মেণ্টটোতো কেনেকৈ কৰিব লাগে জানে গুগল পে' ফোনপে' আৰু একাউণ্ট ট্ৰান্সফাৰৰ জৰিয়তে পে'মেণ্ট কৰিব মই DTDCৰ থ্ৰুৰে আপোনালোকৰ ওচৰলৈ পঠিয়াই দিম আগতীয়াকৈ পে'মেণ্ট হ'ব COD নাই নতুন বছৰটো যাতে আপোনালোকৰ সকলোৰে খুব ভালেৰে যায় তাৰে শুভ কামনা জনাই আজিলৈ নমস্কাৰ